মই দুআষাৰমান কথা কওঁ বুলি ভাবিছোঁ ৰাজনীতিৰ বিষয়ে। এইবাৰ ৰাজনীতিত কোন জিকিব কোন হাৰিব ঠিক নাই, কিন্তু খেলটো এনেকুৱা ফয়দা হ'ব, পিছলৈ বহুত বেয়াও লাগিব পাৰে, হয়তো ফূৰ্তিও লাগিব পাৰে। তাকে ক'বলৈহে মই আহিছোঁ, আৰু ৰাইজে শুনি কেনেকুৱা পায় মই বিশেষ নাজানো। বাৰু নিজিকে আপোনাৰ মতে কোন জিকিব? খেলা কিহৰ কাৰণে কওকচোন বাৰু? কিহৰ কাৰণে মানে ভাবিছে কিহৰ কাৰণে? কিছুমান কথা ক'ব নজনা দুখত, মানে কিছু জেগাত কিছু লেঠা লাগিছে, কিছু জেগাত কিছু লেঠা লাগিছে, আৰু সেইখিনি মানুহে বহুত দিনৰ পৰা মই জানো ভোট নিদিওঁ বুলি প্ৰতিজ্ঞা কৰিছে। কাজিয়াহে লাগি আহিবলগীয়া হ'ল, আৰু যাবলৈ বন্ধ কৰিলে যোৱাও নাই। কাৰ লগত লাগিলে জিকাৰ দিনা, আৰু তাৰপিছত বহুত 3 মাহমান বেকত গৈছিলোঁ। তাৰপিছত মোক নাহিবা, সেইদিনা নোখোৱাকৈ গৈছিলোঁ, আৰু নোখোৱাকৈ যাওঁতে থিয় হ'ল। তোকতো মই সেইদিনাই হাক দিছিলোঁ, মই বোলো বিশেষ এটা কথা কাৰণে আহিছিলোঁ ছাৰ, আপোনাৰ ওচৰলৈ। তাৰপিছত নাই তোৰ কথা একো মই মানি লওঁ, কিন্তু চিয়াৰখন সেই ভগা চিয়াৰ এখন আছে, সেইখনতে বহিবলৈ দিলে, সেইখনতে বহিলোঁ। বহি কি কাৰণে আহিছিলে সুধিলে, মোক ক'লে যে তোৰ মই একোৱেই কথা নুশুনো, তই যাব পাৰ মোৰ ঘৰৰ পৰা। ঠিক আছে, মই গুচি আহিলোঁ, আৰু মই তাতে ভৰি নিদিওঁ বুলি কৈ থৈ আহিছোঁ সেইদিনাখনৰ পৰা। তুমিতো ঢেৰ বস্তু পাইছা বুলি শুনিছোঁ, লেট্ৰিন চেট্ৰিন পাইছা, কিবা কিবি ঢেৰ বস্তু পালা বা বিজেপিৰ পৰা। পাইছে, অন্যায় পাইছে, তুমি আমি নাপোৱা। চিলিণ্ডাৰটো পাইছে নাই পোৱা। আৰু তুমি আজিকালি মদ খোৱা মানুহবিলাকক কিয় বা বেয়া পোৱা? মদ খাই এতিয়া কেলে এক্সিডেণ্ট কৰিব, গাড়ী চলাই পেলাই খালত সোমাব, সেইবোৰ কাৰণে বেয়া পাওঁ। আৰু তুমিও মদ খোৱা দেখোন। মই মদ খালেও অলপ হুঁচিয়াৰকৈ আহোঁ, হুঁচিয়াৰকৈ যাওঁ। নহয় জানো? তোমাৰতো একো নহয় ন? একো নহয়, তাকো লাইচেঞ্চৰ বাইচেঞ্চ নাই, কপালত কাৰো কোনদিনাখন কি হয় কোনেও নাজানে। নহয়, তোমাক খোৱাটো এটা চিষ্টেমত খোৱা। এতিয়া এটা চিষ্টেমত খাবলগীয়া হ'ল, আগতে অলপ বেছি খাইছিলোঁ। এতিয়া কি টাইপত খোৱা কৰি দিয়া? এতিয়া সন্ধিয়া সময়ত এক্টিভ, ৰাতিপুৱা এক্টিভ, 2 টিপেই খাওঁ। দুপৰীয়াও কেতিয়াবা মন গ'লে এক্টিভ খাওঁ। পাৰ্টিটো চবেই উঠিছে। কি এই আপোনাৰ আলফা উঠা নাই জানো? আলফা উঠিছে। আলফা উঠিলে যদি কেনেবাকৈ তেওঁ জিকে, তেতিয়াহ'লে অতদিনে জেল খোৱা চুটটো অন্যকো দিব। তেওঁৰ নাম কি, লিহৈ নে কি? সেইটো সমষ্টিত যদি তেওঁ জিকে, তেতিয়াহ'লে বাকী মন্ত্ৰী যদি কেনেবাকৈ এইবাৰ 10-20 হৈ যাব, তেতিয়াহ'লেতো তেওঁ ইমান দিন জেল খোৱা চুটটো দিবই, এইটো অনিবাৰ্য। কিন্তু মই তাতোতকৈ এটা কথা প্ৰথমতে কৈছোঁ, এইবাৰ খেলৰ ৰহস্য বহুত বেলেগ। ইলেকশ্যন হৈ যোৱাৰ পিছতহে খেলৰ ৰহস্য ওলাব। তুমি ৰাইজক কাক ভোট দিবলৈ ক'বা? মই কাকো ভোট দিবলৈ নকওঁ। কোনোবাই যদি দিয়ে, এখন কিতাপত দিব পাৰে, তাত এটা কিতাপ আছে, গম পাইছেনে নাই? ভোটটো কিতাপত দিব লাগে। শুদ্ধ চিন, সেইটো কিতাপখন বহুত জৰুৰীত আছে, আৰু যদি নিদিয়ে তাতো আপত্তি নাই, গম পাইছেনে? কিতাপখন চবৰে মূল্যৱান, আৰু কিতাপ পঢ়িয়ে চব ডাঙৰ মানুহ হৈছে। এতিয়া কিতাপ নপঢ়াত দিয়াৰ কাৰণে বিপদ হৈছে।